নমস্কাৰ। আজি তোমালোকৰ নতুন চেপ্টাৰ আৰম্ভ কৰিম। 3 নম্বৰ চেপ্টাৰ এতিয়াই নকৰাও। আজি তোমালোকৰ সৰল সমীকৰণ চেপ্টাৰটো আৰম্ভ কৰিম, অধ্যায় 4। তোমালোকে আগৰ ক্লাছ 6 মানত তোমালোকে পাই আহিছিলা যে সমীকৰণ এটাৰ চলক কোনটো, সহগ কোনটো, ধ্ৰুৱক কোনটো, ঘাত কি, এইবিলাক বস্তু তোমালোকে পাই আহিছিলা এবাৰ। তথাপি মই এবাৰ মনত কৰা লিখি দিছোঁ তোমালোকক। এটা সমীকৰণ ধৰি লৈছোঁ 2x স্কুৱেৰ, এক্সৰ ওপৰত এইটো তোমাক ঘাত লিখি দিছোঁ হা, চাবা, +3 = 5। এইটো এটা সমীকৰণ। এই সমীকৰণটো তোমাৰ এইটো এটা চলক, x, y, z এইবিলাক বস্তুক চলক বুলি কয়, যাৰ আমি মান গম নাপাওঁ, আমি উলিয়াব লাগে। এইটো হৈছে চলক। তাৰপিছত এই চলকৰ ওপৰত থকা মূৰৰ ওপৰত যিটো আছে তাক কয় ঘাত বুলি কয়। এই দুইটো হৈছে ইয়াৰ ঘাত। আৰু চলকৰ কাষত যিটো থাকে তাক কয় তোমাৰ সহগ। তাৰপিছত অকলে অৰ্থাৎ চলক নথকা ৰাশিবিলাক হৈছে তোমাৰ ধ্ৰুৱক। 3, 5 এইবিলাক হৈছে তোমাৰ ধ্ৰুৱক। এইকেইটা বস্তু যোগ, বিয়োগ, পূৰণ, হৰণ কৰি আমি এক্সৰ মান উলিয়াব লাগে। আৰু এইটোৱে হৈছে তোমাৰ সমীকৰণ। এক্সৰ মান উলিয়াব লগাটোৱে হৈছে মেইন সমীকৰণ। এতিয়াও চাবা, উদাহৰণ এটা দিয়া আছে তোমালোকৰ। সমীকৰণ বনাব দিছে হা। সমীকৰণ বনাব দিছে, তোমালোকক কৈছে তলৰ উক্তি দুটা চলকৰ সহায়ত সমীকৰণ হিচাপে প্ৰকাশ কৰা। চলকৰ সহায়ত মানে তোমাৰ এক্স, ৱাই বা জেড ব্যৱহাৰ কৰি তোমাক সমীকৰণটো লিখিব দিছে, কিন্তু সমীকৰণটো তোমাক সলভ কৰিব দিয়া নাই। ইয়াতে দিছে এটা সংখ্যাৰ লগত 5 যোগ কৰিলে 19 হয়। আগতে চাই ল'বা, ভাবি ল'বা, এটা সংখ্যা ধৰি লোৱা সংখ্যাটো এক্স। এই এক্সৰ লগত কি কৈছে, তোমাক 5 যোগ কৰিব দিছে। ইয়াতে এই এক্সৰ লগত তোমাক 5 যোগ কৰিব দিছে, মানে এক্স + 5 যোগ কৰিলোঁ, কি হ'ব এনচাৰ? 19 হ'ব। ইয়াতে মই কৰি দিছোঁ তোমালোকক সমীকৰণটো। ধৰি লৈছোঁ মোৰ সংখ্যাটো হৈছে এক্স, তো সমীকৰণটো কি হ'ব? এক্স + 5 = 19। এইটো হ'ব। তো আমি ডাইৰেক্ট এতিয়া ইয়াতে 2 নম্বৰটো আছে, তোমালোকে 2 নম্বৰটো হোমৱৰ্ক কৰিবা। এইটো এটা সংখ্যাৰ 3 গুণৰ পৰা, এটা সংখ্যাৰ 3 গুণ, তোমালোকে আগতে সংখ্যাটো ধৰি ল'বা, ধৰা হ'ল সংখ্যাটো এক্স। তো সেই সংখ্যাটোৰ 3 গুণ মানে কিমান হ'ব? 3x। যেনেকৈ ধৰি লোৱা 2ৰ 3 গুণ কিমান? 2 × 3 = 6। 2ৰ লগত তুমি 3টো পূৰণ কৰি দিয়া। ঠিক তেনেদৰে ইয়াতে আমি 2ৰ সলনি সংখ্যাটো ধৰিছোঁ এক্স। আমি নাজানো সংখ্যাটো কি হয়, সেইকাৰণে আমি এক্স, ৱাই বা জেড ধৰিব পাৰোঁ। তো এক্সৰ লগত 3 পূৰণ কৰিলোঁ, 3x হ'ল। তাৰ পৰা 9 বিয়োগ কৰিব দিছে, -9 = সংখ্যাটো 12 হয় বুলি কৈছে। তো এইটো কৰি চাবা তোমালোকে নিজেই। তো এতিয়া চাবা 4a কৈছে তোমাক তলত দিয়া প্ৰতিটো সমীকৰণৰ কাষত বন্ধনীৰ ভিতৰত দিয়া চলকৰ মানকেইটাৰ কোনটোৱে সংশ্লিষ্ট সমীকৰণটো সিদ্ধ কৰে। এই যে সিদ্ধ কৰে বুলি কৈছে না, সিদ্ধ কৰে বুলি ক'লে তোমালোকে বুজিব লাগিব যে এইপিনে লেফ্ট হেণ্ড ছাইড, এইপিনে ৰাইট হেণ্ড ছাইড, মানে বাওঁহাত সোঁহাত, এই বাওঁহাতৰ লগত সোঁহাতৰ ৰাশিটো মিলিব লাগে, মানে সমান চিনৰ ইপাৰে সিপাৰে মিলিব লাগে। কেতিয়া মিলিব লাগিব? যে এই যে ব্ৰেকেটৰ ভিতৰত যে 2 আছে, এক্সৰ মান 0 আছে আৰু 1 আছে, এইকেইটা ৰাশি বহাব লাগিব এই এক্সৰ ঠাইত। সেইকেইটা ৰাশি বহাই যিটো ৰাশিয়ে তোমাৰ এই ইয়াতে যিটো বহিব আৰু ইয়াতে 0 আছে, 0ৰ লগত মিলে, সিহে সিদ্ধ কৰিব সমীকৰণটো। আমি চাই লওঁ, এক্সৰ মান 2 বহাই চাম। ইয়াতে চাবা মই কৰি দিছোঁ। 3x - 3 = 0 আছে। ইয়াত তুমি এক্সৰ মান 2 বহাই চোৱা। ইয়াত এক্সৰ মান 2 বহালে কি পাম? এক্সৰ মান 2 মানে 3ৰ লগত এই এক্সটো ইয়াতে একো নাই, মানে কি পূৰণ চিন হৈ আছে। এইটো সদায় মনত ৰাখিবা, বেলেগ চিন একো নবহাবা। একো নাই মানে পূৰণ চিন। তো 3 একো নাই মানে আমি পূৰণ চিন বহালোঁ, আৰু এক্সৰ ঠাইত আমাক 2 বহাব দিছে। 2 - 3 = 0 আছে, কাষত 0 বহালোঁ। তো 3 × 2 = 6, আৰু ইয়াতে মাইনাছ আৰু 3। এতিয়া 6ৰ পৰা 3 গ'লে থাকিল 3, আৰু ইয়াতে not equal to 0। তো এতিয়া চাবা, not equal to যদি 0 কৰোঁ,
এইটো সিদ্ধ নকৰে কিয় 0 ৰ লগত ৰাইট হেণ্ড সাইডটো নিমিলিল অৰ্থাৎ 3 ৰ লগত ইপিনৰ 0 টো নিমিলিল 3 আৰু 0 ইকুৱেল নহয় নেক্সট x equal to 2 সমীকৰণটো সিদ্ধ নকৰিল মই লিখি দিলো নেক্সট আকৌ তোমাৰ x equal to 0 বহাই চাম এতিয়া মই x ৰ ঠাইত যদি 0 বহাও মোৰ কিমান হয় চাই লম 3 into 0 minus 3 তো 3 into 0 মানে তো একোৱে নাই 0 তাৰ পিছত -3 equal to 0 অৰ্থাৎ ইয়াতে -3 not equal to 0 বাস ইটো not equal আহি গল তেনেহলে x equal 0 এ সমীকৰণটো সিদ্ধ নকৰে এতিয়া আমাৰ ওচৰত থাকিল মাত্ৰ x equal to 1 হে ৰাখিটো চাও x equal to যদি 1 হয় 3 into 1 minus 3 equal to 0 তো 3 1 গুণ 3 minus 3 অৰ্থাৎ 3 পৰা 3 গলে 0 আৰু ইয়াতে 0 মানে এইটো মিলি গল অৰ্থাৎ x equal to 1 এ উক্ত সমীকৰণটো আমাৰ সিদ্ধ কৰে এইটো মিলি গল নেক্সট 2 নম্বৰ 2 নম্বৰটো কৰি দিছো মই x by 6 plus 4 equal to 3 আছে ইয়াতে কৈছে 0 minus 6 6 এইকেইটা বহাই চাব কৈছে তোমালোকক চাই লও x equal to 0 হলে কি হয় 0 by 6 plus 4 equal to 3 হ'ব 3 টো আছে ইপিনে ইটো আমাৰ মিলিব লাগে না তো 0 by 6 মানে তো 0 এ বহিব 4 তো 4 not equal to 3 ইটো নিমিলিল তো -6 বহাই চাম 6 আৰু 6 কেনসেল যাব এই দুটা কেনসেল গলে -1 থাকে অকল +4 4 পৰা 1 গলে 4 পৰা 1 গলে তোমাৰ 3 থাকে ডাঙৰটোৰ আগত তোমাৰ প্লাস চিন আছে তো হি প্লাস চিনে থাকিল তো 3 আৰু 3 মিলি গল এটো সিদ্ধ কৰিল নেক্সট আকৌ এটা আছে ন +6 কৰিলে ইটো আৰু ইটো কেনসেল কৰ অনলি 1 থাকিল 4 একে 5 টু নট ইকুৱেল এটো পাৰিবা তোমালোকে বুজিতো পাইছে বোধহয় নেক্সট মই গোটেইবোৰ কৰি দিয়া নাই তোমালোকে চেষ্টা কৰিবা মই তোমালোকক 4 নম্বৰটো অলপ কৰি দিছো এইটো অলপমান টানজেন দেখিবাতো কাৰণ কি ভগ্নাংশ আছে ঠিক আছে মই কৰি দিছো ইয়াত চাবা 9/m এইটো আছে তোমালোকৰ ইয়াতে মই বহাই চাইছো এই এটা ৰাখি তো 9/m m ৰ ঠাইত কি বহাম ফাৰ্স্ট 3 ইয়াত 3 বহালো 3 বহালে তাৰ পিছত ইয়াতো মই 3 বহাম এইটো m আছে না 2 into 3 তাৰ পিছত ইয়াতে 9 তাৰ পিছত 3/3 এতিয়া 3 ৰে 9 কাটিম 3 3 গুণ 9 হয় তাৰ পিছত এইটো 3 আৰু এইটো 9 আমাৰ কেনসেল যাব 3 3 গুণ 9 কাটিলো তলত থাকিল 3 ওপৰত থাকিল 2 আৰু 3 আৰু 3 কাটা গল 1 থাকিল তো ইয়াতে 3 থাকিল ইয়াতে 2/3 থাকিল ইয়াতে 1 থাকিল অৰ্থাৎ 9 যোগ 2 এইটো কিয় 9 যোগ 2 হল তোমালোকে লখাগুৰ অংক তোমালোকে আগতে কৰিছা তথাপি মই চাই দিছো 3 1 গুণ 3 একো নাই মানে 1 আছে তো 3 1 গুণ ইয়াতে 3 হ'ব 3 3 গুণ 9 যোগ 2 তো 9 10 11 আৰু তলত থাকিল 3 যেটো 1 ৰ ইকুৱেল নহয় তো সিদ্ধ নকৰিল নেক্সট আমি 6 বহাই চাম m ৰ ঠাইত 6 বহাম ইয়াতেও 6 আকৌ ইয়াতেও 6 তো 3 ৰে কাটা কাটি যাব 3 3 গুণ 9 3 2 গুণ 6 তো ওপৰত 3 তলত থাকিল 2 তাৰ পিছত 3 ৰে আকৌ যাব 3 2 গুণ 6 3 3 গুণ 9 তলত থাকিল 3 ওপৰত থাকিল 2 2 2 গুণ 4 তো 3 2 গুণ ইয়াতো 6 2 থাকিল ইয়াতে এবাৰ লখাগু লম 3 আৰু 2 লখাগু তোমাৰ 6 হয় তো মোৰ 6 মিলিব লাগিল 3 2 গুণ 6 3 2 গুণ 6 3 2 গুণ 6 তো ওপৰত কি বহিব ইয়াৰ লগত যেটো বহাম 3 3 গুণ 9 আৰু 4 2 গুণ এটো বহাম তো ইয়াতে আহিল 9 ইয়াতে আহিল 6 ইয়াতে 4 2 গুণ 8 ইয়াতে তলত 6 তো এবাৰ 6 6 একে হল এবাৰ 9 যোগ 8 যোগ কৰিলো হৈ গল এটো তো ইটো 2 ৰ সমান নহয় নেক্সট এবাৰ 9 তলত 9 বহাম ইয়াতো 9 বহাম ইয়াতো 9 বহাম এবাৰ কাটা কাটি চাম 1 থাকিল ইয়াৰে 9 9 কেনসেল কৰি ইয়াতে 2 থাকিল ইয়াতে থাকিল 3 2 যোগ 1 3 ইয়াৰ লগত 3 মিলি গল তো 9 9 এ সমীকৰণটো সিদ্ধ কৰে m equal to 9 হৈ গল নেক্সট আছে আমাৰ তলৰ উক্তিবৰ সমীকৰণৰ ৰূপত প্ৰকাশ কৰা এই যে উদাহৰণৰ অংকটো যে কৰিলো তাৰ দৰে ইয়াতে কৈছে x সংখ্যাটোৰ লগত 6 পূৰণ কৰিব দিছে x সংখ্যাটোৰ লগত
6 পূৰণ কৰা মানে 6x হ'ব তাৰ পৰা তুমি 1 বিয়োগ কৰিবা -1 কৰিলে কিমান পাবা বুলি কৈছে 29 পাবা মই ইয়াত কৰি দিছো চাবা x সংখ্যাটোৰ লগত 6 পূৰণ কৰি 1 বিয়োগ কৰিলে 29 পাবা 6x - 1 = 29 এই সমীকৰণটো তোমাক লিখিবহে দিছে সলভ কৰিব দিয়া নাই নেক্সট কৈছে এৰ 5 গুণতকৈ 20 বেছি হলে 70ৰ সমান হ'ব এৰ 5 গুণ মানে 5a তাতকৈ 20 বেছি মানে যোগ কৰিব দিছে 20 বেছি কৰিলেও 70 হ'ব ঠিক আছে y ৰ বৰ্গ মানে y স্কয়াৰ কৰিব লাগে তাৰ পৰা 4 কমোৱা মানে বিয়োগ -4 60 পাম = 60 এটা সংখ্যাৰ লগত 7 যোগ কৰিম এটা সংখ্যা মানে সংখ্যাটো x তাৰ লগত 7 যোগ কৰিম x + 7